বৰ্তমান আছোঁ চিলাপথাৰ আৰু চিলাপথাৰৰ MB এণ্টাৰপ্ৰাইজ এই দোকানত কি পোৱা যায় আপোনালোকক অলপ দেখাম। সকলোৱে জানে আজিৰ দিনত বহুতো মানে নিজৰ ভাল এটা সুন্দৰ ঘৰ এটা বনোৱাৰ সপোন থাকে। এই ঘৰ বনোৱাৰ ইণ্টেৰিয়ৰ ডিজাইনৰ যিবোৰ ধুনীয়া ধুনীয়া ঘৰ সপোনৰ ঘৰ সজাবলৈ বিচাৰে, সেই সপোনৰ ঘৰ বনাবৰ কাৰণে আপুনি ইয়াত যি বস্তু লাগে সামগ্ৰী বস্তুবোৰ ইয়াতে থাকে, ইয়াতে পায়। আপুনি ইণ্টেৰিয়ৰ ডিজাইন বনাবলৈ কাৰণে বা ডিজাইনাৰ বনাবৰ কাৰণে, ঘৰ অফিচ বনাবৰ কাৰণে, আপোনাৰ বেডৰুম বনাবৰ কাৰণে সব বিভিন্ন ধৰণৰ ডিজাইন বনাব পাৰিব। আপুনি কি ডিজাইন বনাব পাৰিব, সেই ডিজাইন বনাবলৈ আপোনাৰ মন হ'ব, সেইখিনি ডিজাইন আপুনি এই দোকানৰ যিহেতু সামগ্ৰীৰ পৰা আপুনি সব নিজৰ সপোনৰ ঘৰ এখন সজাই বনাই ল'ব পাৰিব। সেইবোৰে তেখেতসকলৰ বহুতো মাল এইখিনি সময়ত আছে। আপুনি যদি লাগে হয়তো আপুনি এতিয়া লাগে এতিয়াই পাব। বহুতো গুদামত মাল ভৰ্তি হৈ থকাটো মই দেখিছোঁ। এইটো হ'ল MB এণ্টাৰপ্ৰাইজ। এই MB এণ্টাৰপ্ৰাইজৰ পৰাই ইয়াতে বহুতো সুন্দৰ আমাৰ অঞ্চলতো খুব ধুনীয়া এনে ইণ্টেৰিয়ৰ ডিজাইনৰ যিটো ঘৰ বা অফিচ বনোৱা আমি দেখিছোঁ। এই দোকানৰ এই অফিচৰ পৰা তেখেতলোকৰ মিস্ত্ৰীবিলাক ডিজাইনাৰবিলাক আপোনালোকক নিশ্চয় খুব সুন্দৰ ঘৰৰ সুন্দৰ মানে যি অফিচ যি বনায় আপোনালোকে সেই বনাই ল'ব পাৰিব। আপোনাক অলপ এনে চিম্পুলভাৱে দেখাই দিছোঁ। সেইটো হ'ল অফিচৰ। চ' ইয়াত আপুনি চিম্পুলবিলাক দেখিছে, আপুনি যি ইচ্ছা তেনেধৰণৰ তেখেতলোকে বনাই দিব। আপোনালোকে হয়তো ইউটিউবত চাই বা গুগলত চাই পেলাই আপোনালোকে নিজে ডিজাইনটো ওলাই ল'ব পাৰিব আৰু আপোনালোকে অৰ্ডাৰ দিলে ইয়াতে আপোনাৰ নিজৰ সপোনৰ এখন ঘৰ সজাই ল'ব নিশ্চয় পাৰিব। এইটো আমি আপোনাক থাম্বনেইলত বা স্ক্ৰীনত হয়তো ফোন নম্বৰটো দি থৈছোঁ। আপুনি স্ক্ৰীনত দি থোৱা ফোন নম্বৰত আপুনি যোগাযোগ কৰিলে আপোনাৰ নিজৰ ষ্টাইল মতে আলোচনা কৰি আপুনি ঘৰ এখন বনাই ল'ব পাৰিব। ধন্যবাদ।